শদিয়া হৈছে উত্তৰ পূব ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই শদিয়া চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়া হঠফুলৰ দেশ বুলি জনা যায় যদিও এই হঠফুলনো কি সঠিকভাৱে আজিলৈকে কোনেও ক'ব নোৱাৰে। বৰ্তমানৰ শদিয়া এসময়ত দ্বিতীয় শ্বিলং হিচাপেও জনাজাত আছিল। নমস্কাৰ ভিউৱাৰ্ছ, মই আজি আপোনালোকক লৈ যাবলৈ ওলাইছো শদিয়াৰ এখন ঐতিহাসিক ধাৰ্মিক স্থলীলৈ। যেহেতু বৰ্তমান আমি ডুমডুমা অতিক্ৰম কৰি ডাঙৰীত উপস্থিত হৈছোহি, গতিকে ডাঙৰীৰ বুৰঞ্জী প্ৰকৃত লাইনা গাঁৱৰ গজাই থানতো এপাক সোমাই যোৱাৰ হেঁপাহ সামৰিব নোৱাৰিলো। দৰ্শকসকল, এয়া হৈছে লাইনা গাঁৱৰ গজাই ডাঙৰীয়াৰ থান। গজাই ডাঙৰীয়াক সোণোৱাল কছাৰীসকলৰ সিং ৰজা বাইথ দেৱতাৰ পাছতে উপাস্য দেৱতা হিচাপে গণ্য কৰা হয়। এইজন দেৱতাকে সোণোৱাল কছাৰীসকলে গুৰু হিচাপেও মান্য কৰে। সিং ৰজা ধৰণী গজাই গুৰু ঢাকনি, ইয়াৰ অৰ্থ হ'ল সৃষ্টিকৰ্তা সিং ৰজা আৰু পালনকৰ্তা গজাই গুৰু। গজাই গুৰু ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰিয়ে সোণোৱাল কছাৰীসকলৰ সকলো পূজা পাৰ্বণ, ৰীতি নীতি, জীৱন ধাৰণৰ প্ৰণালী আদি প্ৰচলন হ'ল। গজাই ডাঙৰীয়াই ধ্যানৰ যোগেদি ৰাইজক ভৱিষ্যতবাণী কৰিব পাৰিছিল। এবাৰ কেইবাদিনো ধ্যানত মগ্ন হৈ থাকোঁতে কোনোবা এজনে মৃত বুলি ঘোষণা কৰাত জ্ঞাতিয়ে তেওঁৰ জীৱন্ত দেহটোক দাহ কৰি পেলায়। গজাই ডাঙৰীয়াৰ আত্মাই মৃত ঘোষণা কৰাজনক কুকুৰাৰ জনম লবি আৰু টুকু জীয়াই জীয়াই পুৰি মাৰি মানুহে খাব আৰু তাৰ ভাগ পালেহে মই সন্তুষ্ট হ'ম আৰু তেতিয়াহে জ্ঞাতিয়ে উদ্ধাৰ পাব, এই বুলি অভিশাপ দিয়ে। সেয়েহে গজাইদেউৰ সকামত পক্ষী এটা জীয়াই জীয়াই পুৰি মৰা হয়। ডাঙৰীৰ লাইনা গাঁৱৰ বাহিৰে সোণোৱালসকলৰ সকলো গাঁৱতে বছৰেকত এবাৰহে গজাইদেউৰ সকাম কৰা হয়। কিন্তু লাইনা গাঁৱৰ এই গজাইদেউৰ থানত বছৰত 5 বাৰকৈ গজাইদেউৰ সকাম কৰা হয়। প্ৰতিখন সোণোৱাল গাঁৱতে বহাগ বিহুৰ পাছত জেঠ মাহত আজাৰ ফুলি বাঁহৰ গা জ্বলালে গজাইদেউৰ সকাম সমাজৰ মংগলৰ বাবে অনুষ্ঠিত কৰা হয়। দৰ্শকসকল, ইমান পৰে আমি লাইনা গাঁৱৰ এক জাগ্ৰত ধাৰ্মিক স্থলী গজাই ডাঙৰীয়াৰ থান ভ্ৰমণ কৰিলোঁ। এতিয়া আমি ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰেদি আগবাঢ়ি গৈ থাকিম শদিয়াৰ চপাখোৱাৰ অভিমুখে। ভূপেন হাজৰিকা সেতু হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ সহজ কৰি তুলিছে। 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ নামত উৎসৰ্গা কৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হৈছে। 950 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰত তথা এছিয়া মহাদেশৰ দীৰ্ঘতম নদী দলং। দৰ্শকসকল, বৰ্তমান আমি শদিয়াৰ চপাখোৱা অতিক্ৰম কৰিছোঁ আৰু চপাখোৱাৰ পশ্চিমে 7 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি আমি উপস্থিত হৈছোঁ বুঢ়াবুঢ়ী গাঁৱত। আৰু এই বুঢ়াবুঢ়ী গাঁৱতে আছে শদিয়াৰ বিখ্যাত 4খন শালৰ এখন শাল বুঢ়াবুঢ়ী শাল। শিৱ পাৰ্বতী হৈছে এই বুঢ়াবুঢ়ী শালখনৰ উপাস্য দেৱতা। শদিয়াত অতীজৰে পৰা দেউৰী চুতীয়া লোকসকলে এই শালখনত পূজা অৰ্চনা কৰি অহা দেখা গৈছে। প্ৰতি বছৰে বহাগ, আহাৰ, শাওণ, কাতি আৰু মাঘ মাহত বলি বিধানেৰে পূজা কৰা হয়। ইয়াত 3 বছৰৰ মূৰে মূৰে চতুৰ্থ বছৰত মহ বলি দিয়া হয়। অতীতত এই শালখনত নৰ বলি দিয়াৰো প্ৰথা প্ৰচলিত আছিল। দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।